আজি মই গৈ আছোঁ মাহঁতৰ ঘৰলৈ। বাইদেউ আহিছিলে ঘৰত, বাইদেউক থ'বলৈ গৈ আছোঁ আৰু তাই আহোঁতে কেইটামান ব্লগো বনালোঁ। আপোনালোকে বহুতখিনি সঁহাৰি জনালে মোৰ সেই ব্লগকেইটাত, চবেই চালে। তো ঘৰলৈ গৈ লগ পাই আছোঁ, তো ভিডিঅ'টো চাই থাকিব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই আছে। মই দীপ্তিয়ে স্বাগতম জনাইছোঁ চাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি মই ব্লগ বনাইছোঁ মোৰ মাৰ ঘৰৰ পৰা। মানে মই বৰপেটা আহিছোঁ, মাৰ অকণমান গাটো বেয়া আছিলে, তো সেইটো কাৰণে মই মাৰ খবৰ ল'বলৈ বৰপেটা আহিছোঁ। আৰু আজিৰ ব্লগটো মই মোৰ ঘৰৰ পৰা, বৰপেটা ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু আজি ক'ত গৈ আছোঁ, কি কৰি আছোঁ, সকলোবোৰ দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যিবিলাকে মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে, তেওঁলোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰে, কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন যোগে পাই যাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আমি আহিছোঁ বৰপেটাত নতুনকৈ আৰম্ভ হোৱা শ্বপিং মল এটালৈ, যিটোৰ নাম হ'ল চিটিকাৰ্ট। তো আজি ইয়াতেই বজাৰ কৰিম আৰু কেনেকুৱা কি সকলো জনাই থাকিম, ভিডিঅ'টো চাই থাকিম। আৰু চাইমন যে বাহিৰত ফুৰিব পাৰিলে আৰু ক'বই নালাগে, ইমানেই ভাল পায় সি। খালি তাৰ দৌৰা, কাৰণ সি বেছিভাগ ভিতৰতে থাকে, ওলোৱা নহয় তেনেকৈ আমাৰ। আৰু এয়া দেখিছেনে, বাইদেউ তাৰ পিছে পিছে দৌৰিয়ে থাকিব লগা হৈছে। এয়া চাইমন পৰিয়ে গ'ল, কি কৰিব আৰু, ল'ৰাটোৰ লগত উপায় নাইকিয়া হৈছে। মানে সি ইমানেই ভাল পায়, কি ক'ম মানে। সেইকাৰণে আমি মাজে মাজে তাক এনেকৈ বাহিৰত লৈ আহোঁ, মলতে হওক বা পাৰ্কতে হওক লৈ যাওঁ। আৰু মলত আহি চাইমনে বাক পূৰা খঙাই দিছে। এয়া দেখিছেনে, তাইৰ পূৰা খং উঠি গৈছে, ইমান দৌৰাই আছে ল'ৰাটোৱে। হয়তো চবৰে বেয়া লাগিব ন, অহাৰ পৰা তাই দৌৰিয়ে আছে তাৰ পিছে পিছে। আৰু এয়া দেখিছেনে, এই পুতলাটোৰ লগত মানে খেলি খেলি শেষত হাত এখন ভাঙিয়ে দিলে। সেই ভিডিঅ'টো দিয়া নহ'ল যেনিবা। পুতলাটোৰ হাতখন ভঙাৰ পিছৰ এইটো ভিডিঅ' হয়। হাতখন কোনোবা ষ্টাফৰ এজনে আহি লগাই দিলে। আৰু তাৰপিছতে দেখিছেনে, পুতলাটোক মানে শান্তি দিয়া নাই, তাৰ লগত খালি যুঁজিব যায় মানে। এয়া দেখিছেনে, আৰু গৈছে। আৰু শেষত উপায় নাপায় চাইমনক এনেকৈ কোলাত লৈয়ে তাৰ এনেকৈ ড্ৰেছবোৰ মই চাই আছিলোঁ, মানে হাফ পেণ্ট, ঘৰত পিন্ধা এনেকুৱা কিবা কিবি চাই আছিলোঁ। শেষত উপায় নাই আৰু, এনেকৈ কোলাত লৈ কিনেতো আৰু বস্তু চাব নোৱাৰি। তো শেষত মই তাক নমাই দিলোঁ কোলাৰ পৰা, আৰু হাতত ধৰি ধৰি এনেকৈ বস্তুবোৰ চাই আছোঁ। খুব ৰিজনেবল দামবিলাক, মই ইমান এটা বেছি দাম পোৱা নাই, ঠিকে আছে। যদি অহা নাই কোনোবাই, আহিব পাৰে, ভাল লাগিল এই মলটোত শ্বপিং কৰি কেনে। আৰু এয়া দেখিছেনে, অকণমান এৰিছিলেহে তাক আৰু দৌৰ দিলে। মানে কি ক'ব আৰু, উপায় নাইকিয়া হৈছে আৰু। এয়া দেখাই মানে এনেকৈ চা এইফালে কি আছে এনেকৈ কৈ বজাৰ কৰি আছোঁ। আপোনালোকেও চাই থাকক ভিডিঅ'টো সেইফালে। এনেদৰে বহুতকেইটা ড্ৰেছ চোৱাৰ পিছত চাইমনৰ কাৰণে কেইটামান ড্ৰেছ চিলেক্ট কৰি লৈ ল'লোঁ। আৰু এতিয়া মই চাইমনক কেইটামান খেলা বস্তু কিনি দিব লগা আছে, তো সেইটো কাৰণে মই বাচ্ছাবিলাকৰ খেলা বস্তু য'ত আছে সেই ছাইডটোলৈ গৈ আছোঁ। আৰু এইফালে আমি আহি পালোঁ, য'ত বাচ্ছাবিলাকৰ কাৰণে ইমান ধুনীয়া খেলা বস্তুবোৰ আছে। বল, বেট, গদা, পুতলা, বিভিন্ন ধৰণৰ খেলা বস্তু আছে। তো সেইটো কাৰণে মই এই ছাইডলৈ আহি চাই আছোঁ, চাইমনক কোনটো দিলে ভাল হ'ব। তো আৰু তাকো দেখুৱাই আছোঁ কোনটো লাগিব কি। এয়া মই এটা বাচ্ছাৰ কিবা কি খেলা বস্তু আছিলে পাহৰি গ'লোঁ, এইটো চাইমনক দিছোঁ আৰু সি চাগে ইমানেই ভাল পালে এইটো ল'বই ওলাইছে। আৰু এইটো চাইডে মই এনেকৈ পুতলাবিলাকৰ দামবোৰো চাই আছোঁ, আৰু পুতলাৰ দামটো মই অকণমান বেছি পালোঁ, তো সেইটো কাৰণে ল'ম নে নল'ম ভাবি আছোঁ। চাওঁ শেষলৈ কি কৰোঁ, ল'লেতো আপোনালোকে দেখাই পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা পায় জনাব, কমেণ্ট কৰিব। মই এইফালে পুতলাবোৰ চাই থাকোঁতে আমাৰ চাইমনেও কি ধুনীয়া কাম কৰি আছে। দেখিছেনে, বাস্কেটটোৰ পৰা তাৰ চব ড্ৰেছবোৰ এনেকৈ ওলাই এই পকাত লগাই আছে। কি ক'ম মানে, কিবা এটা নকৰিলে তাৰ শান্তি নাইকিয়া মানে, দেখিছেনে।
আকৌ মই তাক ৰখাব লগা হৈ গ'ল তাৰপিছত আৰু চাই আছোঁ আৰু মোক মানে শান্তিত চাব দিয়া নাই মানে কি কৰিব কি নকৰিব সি মানে ভাবিয়ে পোৱা নাই বল ল'লে দেখিছেনে বল লৈ পেলাই দিলে এতিয়া লাগে গদা আৰু কি লাগে নাজানো দেই পৃথিৱীৰ চব বস্তুৱেই লাগে আৰু চাইমনক আমাৰ আৰু ইয়াত বাচ্চাবিলাকৰ খেলা গাড়ীবোৰৰ কালেকশ্যনখিনিও খুবেই ভাল লাগিল মোৰ কিন্তু ভাবিছোঁ চাইমনক দিলেনো কি হ'ব কাৰণ তাক যিমান আজিলৈ গাড়ী দিছোঁ চববোৰ মানে ভাঙি ভাঙি পেলায় তো সেইটো কাৰণে ভাবিছোঁ ইমান দামী গাড়ীবোৰ দিটো লাভ নাই তো এনেই মই চালোঁ আৰু কিন্তু ধুনীয়া লাগিছে গাড়ী কালেকশ্যনখিনি ভালেই ৰাখিছে ইয়াত আৰু এনেকৈ চাই আছোঁ আৰু আপোনালোককো দেখাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া মই চাব গৈ আছোঁ বাচ্চাবিলাকৰ চেণ্ডেলৰ কালেকশ্যনখিনিও ধুনীয়াই এইটো চাইডে ছোৱালীবিলাকৰ আছে এনেকুৱা আৰু এইফালে ল'ৰাৰ আছে দেখিছেনে চেণ্ডেলবোৰ আৰু ভালেই লাগে আৰু এতিয়া বজাৰ চজাৰ কৰা চব হৈ গ'ল এতিয়া মই আহিছোঁ কাউণ্টাৰত আৰু পে'মেণ্ট কৰিবলৈ আৰু এইফালে কাউণ্টাৰত এনেকুৱা থাকে ন যে কিছুমান বস্তু থৈ দিয়ে ছাইডত তো ইয়াত মই কেইটামান ইমান ধুনীয়া কালাৰিং ফ্লাক্স দেখিলোঁ বাচ্চাবিলাকৰ কালাৰটো ভালেই লাগিলে কিন্তু কোৱালিটিটো ইমান এটা ভাল নাপালোঁ চ' সেইটো কাৰণে মই নল'লোঁ চাইমনক দিওঁ বুলি ভাবিছিলোঁ কিন্তু ভাল নোহোৱা কাৰণে মই বাদ দি দিলোঁ আৰু নলওঁ আৰু এতিয়া পে'মেণ্টটো কৰি দিম আৰু ঘৰ যাম আৰু কি কৰিম আৰু বজাৰটো হৈ গ'ল আৰু কাউণ্টাৰত আহিও চাইমনৰ শান্তি নাই এয়া দেখিছেনে ওচৰত যি পায় চব লৈ আছে আৰু বাই এনেকৈ চাইমনক দেখিছেনে কাউণ্টাৰৰ ওপৰত বহাই ৰাখিছে কিন্তু আমাৰ নটখাট ল'ৰাটো কি কৰিব এয়া ছাইডত যে নেল পলিচবোৰ আছে সেয়াও মানে তাক লাগে আৰু বজাৰ সমাৰ কৰি আমি এতিয়া শ্বপিং মলৰ পৰা চিধাই ঘৰলৈ গৈ আছোঁ ই ৰিক্সাৰে আৰু ই ৰিক্সাত বৰপেটাত কয় পিলপিলি আৰু টমটম বুলি আপোনালোকৰ সেইফালে কি কয় কমেণ্ট কৰি জনাবচোন দেই মলৰ পৰা ওলাই ইমান এটা গৰম পাইছিলোঁ কিন্তু এতিয়া ই ৰিক্সাত বহাৰ পিছত অকণমান বতাহ পাই আছোঁ তো সেইটো কাৰণে ভাল লাগিছে আৰু আজি বজাৰ কৰিও খুবেই ভাল লাগিল তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি মই ক'ত গৈছিলোঁ আপোনালোকেতো ভিডিঅ'টো চাই গম পাইছে এই জাষ্ট ঘৰ আহি পালোঁ অকণমান ফ্ৰেছ হৈ কিনে আপোনালোকৰ আগত আহিছোঁ আৰু ভাবিলোঁ এইখিনিতে ভিডিঅ'টো মই আজি সামৰণি মাৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো যোনে যোনে নতুনকৈ চাই আছে তেওঁলোকে যাতে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন দিলে পাই যাব আৰু কিনো ক'ম ভাল লাগিছে আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে সকলোৱে ইমান কম দিনৰ ভিতৰত তো সেইটো কাৰণে মোৰ খুবেই ভাল লাগিছে এনেকৈ আগলৈও মোক আপোনালোকে মৰম আশীৰ্বাদ দি যাব ছাপোৰ্ট কৰি যাব সেইটোৱে আশা কৰিছোঁ তো আজিলৈ এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যোনে যোনে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে যাতে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি দিব